বিৰচিংজুৰুৱা সমষ্টিত সমস্যাৰে জৰ্জৰিত এটা সমষ্টি। মোৰ ইমান দুখেৰে মই ক'বলৈ বাধ্য হৈছোঁ, মই কিছুদিন আগত আজি 6 মাহ ধৰক বছৰৰ আগতো আহিছোঁ, 6 মাহ আগতো আহিছোঁ আৰু 3 মাহ আগতো আহিছোঁ। তেতিয়া দেখিছোঁ ওহাব বাজাৰ, আজি ফকীৰগঞ্জ, এই এলেকাত এনেকুৱাকৈ ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া মানুহক ক্ষতিগ্ৰস্ত কৰিছে, ক্ষয় ক্ষতি কৰিছে। এই চাব, আজি যিটো শালকাটা জিপিত আমি মিটিং কৰি আছোঁ, এই শালকাটা জিপিৰ এনেকুৱা ঘনবসতি, মানুহৰ ঘৰৰ ওপৰত ঘৰ, খেতি বাতি কৰিবলৈ খেতি পথাৰ নাই, পথাৰবিহীন এলেকাত আমি পৰিভ্ৰমণ কৰি আছোঁ। এনেকুৱা কিয় হৈছে? ব্ৰহ্মপুত্ৰ নদীত ভাঙিছে, তেওঁলোকে চাপি আহিছে, এটুকুৰা মাটি দিছে, কাৰোবাৰ ঘৰৰ ওপৰত ঘৰ তুলিছে, এনেকুৱা মানুহে জীৱন যাপন কৰি আছে। এইটো বৰ বেয়া। তেনেহ'লে গৰাখহনীয়াৰ সমস্যা। এইফালে চাব, আপোনাৰ এটা স্কুল, ভাল এটা স্কুল নাই, ভাল এখন কলেজ নাই, ভাল এখন হায়াৰ ছেকেণ্ডেৰী নাই। তেনেহ'লে মই প্ৰশ্ন কৰিব বিচাৰোঁ, এই জনপ্ৰতিনিধিসকলে বিগত দিনে আপোনালোকে ক'লে 25-30 বছৰ তেওঁলোকে প্ৰতিনিধিত্ব কৰিছে, তেনেহ'লে তেওঁলোকে কি কৰিছে? আমাৰ যদি ভাল শিক্ষা প্ৰতিষ্ঠান নাথাকে, তেনেহ'লে আমাৰ ল'ৰা ছোৱালী শিক্ষিত ক'ত হ'ব? পঢ়া শুনা ক'ত কৰিব? আমাৰ এখন ভাল ৰাস্তা নাই। আপোনালোকে যাব, 4 চকীয়াটো দূৰৰ কথা, 2 চকীয়া বাহন লৈ ইফাল যোৱাৰ সু ব্যৱস্থা নাই। তেনেহ'লে মানুহবিলাকৰ কেনেকুৱা উন্নতি হ'ব? তেনেহ'লে স্বাস্থ্যকেন্দ্ৰটো নাইয়ে। এইফালে কোনোবা যদি চৰকাৰী কোনো অফিচাৰ বা কোনো বিভিন্ন বিষয়া আপোনালোকৰ এই ফকীৰগঞ্জ, শালকাটা, মেডেৰটাৰী এই অঞ্চলত আহি যদি থাকিব বিচাৰে, এখন চাৰ্কিট হাউচ নাই। এইটো দুখৰ কথা। ইমান দিনে তেওঁলোকে এটা চাৰ্কিট হাউচ তৈয়াৰ কৰিব পৰা নাই। যেনেকৈ আমি আজি আহিছোঁ, আমি এতিয়া ক'ত থাকিম সেইটোৱেই চিন্তাৰ বিষয়। যদি আজি চাৰ্কিট হাউচ থাকিল হয় বা তেনেকুৱা মানুহৰ চৰকাৰী ব্যৱস্থাপনা থাকিল হয়, কিমান ইয়াতে উন্নতি হ'ল হয়, মানুহে পৰিদৰ্শন কৰিবলৈ সুযোগ পালে হয়। সেইটোৰ পৰাও এই বিগত দিনৰ নেতাসকলে বঞ্চিত কৰিছে। আমি সেইকাৰণে দুখেৰে ক'ব বিচাৰিছোঁ, যিটো আমি ক'লোঁ ওহাব বাজাৰ, যি বাজাৰত আহি আমি মিটিং কৰিছিলোঁ, সেই বাজাৰৰ আজি কোনো চিন চাপ নাই। যেনেকুৱা ওহাব বাজাৰ বুলি এটা জাগাই নাছিল, এনেকুৱা মোৰ অনুভৱ হৈছে। এই অঞ্চলৰ মানুহৰ প্ৰতি মোৰ দুখ, অন্তৰাত্মাৰ পৰা মই দুখ ব্যক্ত কৰোঁ। তেওঁলোকক দেখি, আজি তেওঁলোকৰ চেহেৰা চাই, তেওঁলোকৰ অৱস্থা চাই মোৰ এনেকুৱা লাগে যে এই মানুহবিলাকে যেনিবা স্বাধীনতাই লাভ কৰা নাই। তেওঁলোকে স্বাধীন ৰাষ্ট্ৰৰ নাগৰিক নহয়। স্বাধীন ৰাষ্ট্ৰৰ যদি নাগৰিক হ'ল হয়, তেনেহ'লে তেওঁলোকৰ এনেকুৱা দুৰৱস্থা কেতিয়াও নাথাকিল হয়। আজি সকলো এৰিয়াত যাব, সকলো এৰিয়াৰ ৰাস্তা ঘাটৰ পৰা সৰ্বক্ষেত্ৰত উন্নতি আছে, কিন্তু একমাত্ৰ এই চাউথ শালমাৰা যিটো আগৰ সমষ্টি আছিল, এতিয়া নৱগঠিত যিটো বিৰচিংজুৰুৱা সমষ্টি, সেই সমষ্টিৰ দুৰৱস্থাৰ সীমা নাই। লগতে এই সমষ্টিৰ লগত আৰু এটা সমষ্টি লগ হৈছে, সেইটো হ'ল জলেশ্বৰ সমষ্টিৰ এটা এলেকা। এই জলেশ্বৰ সমষ্টিৰ আপোনালোকে জানে, সেইজন বিধায়ক আফতাবউদ্দিন মোল্লা, তেওঁ ৰাইজৰ হৈ একো কাম কৰিব পৰা নাই। তেওঁ যদি কৰিছে, তেওঁ নিজৰ কাম কৰিছে। যেতিয়া ৰাইজে তেওঁক কিবা প্ৰশ্ন কৰিছে, আপোনালোকৰ নিচিনা সাংবাদিক বন্ধুসকলে প্ৰশ্ন কৰিছিল কিবা কাম কাজৰ ক্ষেত্ৰত, তেওঁ কৈছিল যে মইতো মুছলমানৰ ঠিকা লোৱা নাই, মুছলমানৰ মইতো ঠিকাদাৰ নহয়। তেনেহ'লে মই প্ৰশ্ন কৰিব বিচাৰোঁ আপোনালোকে আজিৰ এই মিডিয়াৰ জৰিয়তে, তেনেহ'লে তেওঁ কাৰ ঠিকাদাৰ? তেওঁ মুছলমানৰ ভোট ল'ব আৰু তেওঁ ক'ব মই মুছলমানৰ ঠিকাদাৰ নহয়। ইয়াতকৈ দুখজনক কথা কি হ'ব পাৰে? সেইকাৰণে ৰাইজে মাৰ বান্ধি থিয় হৈছে। 2026-ত এই ধৰণৰ যিমান নেতা আছে, বোবা নেতা, মুখ বন্ধ কৰি কথা থকা নেতাসকলক মানুহে প্ৰত্যাখ্যান কৰিব। আপোনালোকে দেখিবলৈ পাব 2026-ত আমাৰ এইবোৰ সমষ্টিত জলেশ্বৰ, বীৰসিং, কেইবাটাও সমষ্টিত অকল ৰাইজৰ দল জনমতত আছে, জিকিবলৈ গৈ আছে।